Good morning, dear students. Joy classot ami Guru Bihur bishe পঢ়িছিলো নহয় নে আজি আমি পঢ়িম মানুহৰ বিহু মানুহৰ বিহু কেইটা তিনিটা হয় নে তো মানুহৰ বিহুৰ বিষয়ে আমি জানি লওঁ আহা গৰু বিহুৰ পাঁচ দিনাই হ'ল মানুহ বিহু এই দিনটো বৰ দুমাহী বুলিও কোৱা হয় এই দিনটো হ'ল অসমীয়া বছৰৰ প্ৰথম দিন মানুহৰ বিহুৰ দিনাই পুৱা মাহ হালধিৰে গা পা ধুই জ্যেষ্ঠজনক বিহুৱান যাচি আশীৰ্বাদ লোৱা হয় আৰু জা জলপান খোৱা হয় সেইদৰে ঘৰৰ আন আন সদস্যসকলকো খাদ্য অনুসাৰি উপহাৰ যাচে বিহুত তোমালোকে কি কৰা হেয়া তোমালোকে জানা হয়নে বিহুৰ দিনা আমি কি কৰো ৰাতিপুৱাই মাহ হালধিৰে গা ধুই জ্যেষ্ঠজনক সেৱা কৰি নতুন কাপোৰ পিন্ধো হয়নে আনক উপহাৰো দিওঁ ৰঙালী বিহু বুলি ক'লেই ঢোল পেপা গগনাৰ শব্দত চৌদিশে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় এই বিহুত ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু বৃদ্ধসকলে হুঁচৰি গোৱাটো এক নিয়ম অতীতৰ পৰা গৃহস্থৰ চোতালত হুঁচৰি আৰু বিহু গীত গাই গৃহস্থক আশীৰ্বাদ দিয়াৰ পৰম্পৰা চলি আহিছে হুঁচৰিৰ লগতে আন এটা উপাদান হ'ল বিহু নাচ এই আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই তেনে খেল ধেমালি খেলাৰ পৰম্পৰা চলি আহিছে তেনে কিছুমান খেল হ'ল খেন খেল মহ যুঁজ কণী যুঁজ হাতী যুঁজ কুকুৰাৰ যুঁজ মল্ল যুঁজ আদি এই খেলসমূহ আজিকালিও ঠাই বিশেষে অনুষ্ঠিত হয় বহু ক্ষেত্ৰত বিহুৰ বাণিজ্যিকৰণো হৈছে ৰঙালী বিহু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়াসকলেও প্ৰতি বছৰে মহা ধুমধামেৰে উদযাপন কৰে প্ৰবাসী অসমীয়া মানে যিবোৰ অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত আছে সেই অসমীয়াসকলে তেওঁলোকে তাতে বিহু উদযাপন কৰে আৰু তেওঁলোকক কোৱা হয় প্ৰবাসী অসমীয়া ঠিক আছে এতিয়া আহো কাতি বিহুৰ বিষয়ে অসমীয়া কাতি বিহু অতি সাধাৰণভাৱে পালন কৰা হয় আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয় এই সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় উদং হ'বলৈ ধৰে সেয়েহে এই বিহু কঙালী বিহু বুলিও কোৱা হয় শৰৎকালৰ এই সময়ছোৱাত খেতিয়কৰ শালি খেতিডৰা ঠন ধৰি উঠে তাকে দেখি কৃষকৰ মন আনন্দত নাচি উঠে এই বিহুৰ দিনা সন্ধিয়া পৰত চোতালত তুলসী পুলি ৰোৱা হয় তাৰ আগত চাকি জ্বলাই পথাৰৰ শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে শ্ৰী লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনোৱা হয় লগতে পথাৰৰ শস্যক পোক পতংগৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰাৰ্থনা জনাই পথাৰত আকাশ বন্তি জ্বলোৱা হয় এতিয়া আহিছো মাঘ বিহুৰ বিষয়ে পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয় মাঘ বিহুৰ আগে কৃষকৰ খেতি চপোৱা হয় পথাৰত লখিমী ভঁৰালত সোমায় গতিকে এই বিহুত খোৱা লোৱাই বেছি প্ৰাধান্য পায় এইবাবে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয় বিহুৰ আগদিনা উৰুকা ৰাতি মানুহবোৰে ঘৰে ঘৰে নতুবা কেইবাঘৰো লগ লাগি পথাৰত সজা মেজি ঘৰত ভোজ ভাত খায় ডেকা ল'ৰাবোৰে জুই পুৱাই হাঁহি ধেমালি কৰি ৰাতিটো উজাগৰে কটায় ঘৰৰ জীয়ৰী বোৱাৰীয়ে ৰাতি এপৰলৈকে বিধে বিধে লাৰু পিঠা আদি তৈয়াৰ কৰে বিহুৰ দিনা উপজি পুৱাতে মেজি জ্বলাই অগ্নি দেৱতাক স্তুতি কৰে উপজি পুৱা মানে হৈছে খুব ৰাতিপুৱাতে চাকি ধূপ জ্বলায় আৰু মেজি জ্বলাই কি কৰে অগ্নি দেৱতাক স্তুতি কৰে আৰু সেইদিনা সৰুৱে ডাঙৰক সেৱা যাচে আৰু আশীৰ্বাদ লয় ঘৰে ঘৰে সকলোৱে দৈ চিৰা জলপান আৰু বিবিধ লাৰু পিঠা পেট ভৰাই খায় আলহী অতিথিকো সেইবোৰেৰে আপ্যায়ন কৰে বিহু বুলি ক'লে অসমীয়াৰ হাড়ে হিমজুৱা আনন্দৰ জোৱাৰ বয় গা সাতখন আঠখন কৰে আজিৰ নগৰীমুখী সভ্যতাৰ পৰশত বিহুৰ স্বকীয় মাধুৰ্য কিছু ম্লান পৰিলেও পৰিৱৰ্তনৰ মাজেৰে বিহু বৰ্তি থাকিব সিধুৰূপ চহৰ অঞ্চলত নগৰ অঞ্চলত কি হয় বিহুৰ অকণমান ম্লান পৰে কাৰণ তাত তেনেকৈ মেজি জ্বলাব পৰা মুকলি পথাৰ নাথাকে সেয়েহে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত বিহুৰ মাদকতাটো বেছি এতিয়া আহোঁ প্ৰশ্ন উত্তৰসমূহলৈ প্ৰশ্ন উত্তৰসমূহ তোমালোকে নিজেই কৰিবা মই মাত্ৰ আলোচনা কৰিহে দিম বিহুৰ প্ৰধানকৈ কিহৰ লগত জড়িত আমি জানো বিহু কৃষিৰ লগত জড়িত বিহু কেইটা কি তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহু কিয় বসন্তৰ বিহু বুলি ক'ব পাৰি বসন্ত ঋতুত পালন কৰে বাবে বহাগ বিহু হৈছে বসন্ত বিহু বহাগ বিহু কেতিয়া পালন কৰা হয় চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা কি হয় বহাগ বিহু পালন কৰা হয়
বিহু শব্দটো কৰ পৰা উৎপত্তি হৈছে বিহু শব্দটো সংস্কৃতত বিহু শব্দৰ পৰা উৎপত্তি হৈছে আহোম স্বৰ্গদেউসকলে ৰঙালী বিহুত পতা খেলবোৰ কি আছিল মহ যুঁজ আছিল কণী যুঁজ আছিল হাতী যুঁজ আছিল মল্ল যুঁজ আছিল এনেকুৱা বহুত আছে কিতাপত তোমালোকে নিজেই লিখিবা মানুহৰ বিহুৰ দিনা জ্যেষ্ঠজনক কি চচা হয় মানুহৰ বিহুৰ দিনা জ্যেষ্ঠজনক বিহুৱান চচা হয় আকাশবন্তি কোনটো বিহুত জ্বলোৱা হয় আমি জানো আকাশবন্তি কাতি বিহুৰ দিনা জ্বলোৱা হয়নে এই প্ৰশ্নৰ উত্তৰসমূহ মই কৰি দিম ঠিক আছে আৰু এতিয়া বিহুৰ আগদিনা কি বুলি কোৱা হয় উৰুকা বাহিৰ ফুটা দি বজোৱা বাঁহী বাঁহৰ ফুটাত দি ফু দি বজোৱা বাঁহী মাঘ বিহুৰ আন এটা নাম ভোগালী বিহু মহৰ শিঙৰ ফু দি বজোৱা পেঁপা ঠিক আছে আৰু এইবোৰ হোমৱৰ্ক তোমালোকৰ আজিলৈ ইমানে থেংক ইউ